খুব হাঁহি থাকে দেই মনত দুখ থাকিলে হাঁহি আছে এটা ইয়াতে একদম মানে ঘৰতেতো কান্দিছো লৰাৰ কাৰণে বেজি কোন গুলি কোন বেজি গুলি আলু পটল বেজি গুলি কিন্তু ডাঙৰ ডাঙৰ কাহিনী আছে এই এখেতসকলৰ মনৰ ভিতৰত 65 যেন নালাগে একদম দেখিছনি হৈ আছে মই ফেচবুকৰ ৰেচিপি ইউজ কৰো ক'লা হ'লেও মই চব জানো হাঁহি কান্দোনৰ ৰঙীন খেলা এইটো মধুৰ জীৱন নেকান্দিবি আৰু মন হেৰুৱাই বুকুৰে ধন কেনেকুৱা লাগে আইতাসকলৰ মাজত থাকি মই নিজৰ জীৱনটো উদযাপন কৰোঁ আইতাসকলৰ লগত থাকি হাঁহি ফূৰ্তি কৰি বা আইতাসকলক সদায় হওঁ চেষ্টা কৰোঁ যিমান পাৰোঁ নমস্কাৰ নমস্তে উইথ নিলুফাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেও কোৱা সমনীয়া কিন্তু বৰ্তমান সময়ত সঁচাকৈ আমাৰ হাতত সময় নাই আৰু আমি আনৰ বাবে চিন্তা কৰিবলৈ সঁহাৰিয়ে নাই গতিকে আজিৰ এই কিন্তু বিশেষ দিনটো প্ৰত্যেকে আহিছে কিন্তু নিজৰ সম্পূৰ্ণ কাম বাদ দি দিনটোৰ আনৰ বাবে আহিছে গতিকে আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ চিনিয়ৰ চিটিজন হোমত য'ত আইতাসকলে থাকে আৰু তেওঁলোকে কেনেকৈনো জীৱনবোৰ পাৰ কৰি আছে আজি এটা বিশেষ দিন প্ৰত্যেকে একত্ৰিত হৈছে নাচ গান বিহুৰে আজিৰ অনুষ্ঠানটি আগবঢ়াই লৈ গৈছে আৰু এই অনুষ্ঠানটিত নমস্তে উইথ নিলুফাত আমন্ত্ৰণ জনাইছিলে জনপ্ৰিয় সংগীত শিল্পী মনোজ কাশ্যপ ডাঙৰীয়া গতিকে প্ৰথমে সেই আইতাসকলৰ মই ওচৰলৈ যাবলৈ বিচাৰিছোঁ কাৰণ প্ৰত্যেকৰে এটা এটা কাহিনী আছে আজিৰ এটা খণ্ডত শেষ হোৱাটো অসম্ভৱ কিন্তু তেওঁলোকৰ ওচৰলৈ আহিছোঁ সঁচাকৈ জীৱনটোৰ কোনটো মুহূৰ্তত কি হয় আমি ক'ব নোৱাৰোঁ আমি বৰ্তমান সময়ত কামত ব্যস্ত আধুনিকতাৰ পাছত দৌৰি আছোঁ জনপ্ৰিয়তাৰ পাছত দৌৰি আছোঁ ফলোৱাৰ্ছ লাইক ভিউজৰ পাছত দৌৰি আছোঁ কিন্তু প্ৰকৃত জীৱনটোনো কি ইয়ালৈকে আহিলে আমি বুজি পাওঁ মানৱতানো কি ইয়ালৈ আহিলে আমি বুজি পাওঁ গতিকে আইতা এগৰাকী আছে আইতা আৰম্ভণিতে খুব ধুনীয়াকে গান গালে নহয় জানো গান শুনিছো আমি দেখাই যাম সেই ক্লিপবোৰ তেওঁলোকে কি গান গালে কেনেকুৱা অনুষ্ঠানটো হ'ল প্ৰত্যেকে কেনেকে আনন্দ কৰিলে সকলোখিনি আমি অনুষ্ঠানৰ মাজে মাজে দেখাই যাম আইতা আপোনাৰ নামটো মোৰ নাম চন্দ্ৰা দাস কেনেকুৱা লাগিছে আজি এই অনুষ্ঠানটি বহুত ভাল লাগিছে ন মনটো পাতল লাগিছে হয় লাগিছে হয় আপুনি ক'ৰ হয় আইতা মই বুজাই ইয়াতে কেতিয়া আহিছে মই 23 মাৰ্চত আহিছিলোঁ হয় 3 বছৰে হ'ল আৰু হয় 3 বছৰ হৈছে কেনেকুৱা পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ নাই ভাল লাগে ইয়াত বুঠাই ভাল লাগে আমাৰ ইয়াত বিহু সকলো ফাংচনেই হয় ইয়াত আৰু সন্ধ্যা সময়ত সদায় প্ৰাৰ্থনা হয় বৃহস্পতিবাৰে সদায় নাম হয় পুথি পঢ়া হয় আনন্দত আমি সকলোৱে থাকোঁ আৰু ইজনে সিজনৰ দুখ ইজনক কওঁ মিলি জুলি সকলো থাকোঁ এটা অনুষ্ঠানত প্ৰত্যেকৰে মনৰ কথা শুনাটো সম্ভৱ নহয় গতিকে নমস্তে উইথ নিলুফাৰ দৰ্শকসকলক মই কথা দিছোঁ ইয়ালৈ আহিম আৰু প্ৰত্যেকগৰাকী আইতাৰ জীৱনৰ কথা শুনিম আৰু আমি সাহস ল'ম আইতা আপোনাৰ নামটো আমাৰ নাম ৰীতা ৰায় কেতিয়া আহিছে ইয়াতে 3 ছেপ্টেম্বৰে 3 বছৰ হ'ব 3 বছৰ হৈছে খুব হাঁহি থাকে দেই মনত দুখ থাকিলে হাঁহি আছে আইতা ইয়াতে একদম মানে ঘৰতেতো কান্দিছো লৰাৰ কাৰণে লৰা বেমাৰ ইয়াতে আহি কেনে একদম পাহৰি গেলো হাঁহি থাকো ইয়াতে আৰু দীপাতো আছেই দীপা চবকেইটা ফাংচন কৰে আৰু এগৰাকী আইতা আহিছে আইতা খুব একদম সাজোন কাচোন খুব ধুনীয়াকে সাজি আছে আইতা আপোনাৰ নামটো কওক ৰীতা গোস্বামী ইয়াতে কেতিয়া আহিছে ইয়াতে আপোনাৰ 3 বছৰ মান হ'ব কেনেকুৱা লাগিছে খুব ভাল লাগিছে বহুত ভাল লাগিছে আৰু এইপিনে জাষ্ট ফেমিলি নিচিনাকৈ আছোঁ সেইকাৰণে বহুত ভাল লাগে আজি অনুষ্ঠানটো কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আপোনালোকৰ ইমানখিনি সময় আমাৰ লগত দিলে মূল্যৱান সময়ৰ লগত কটালে থেংক ইউ ছ' মাছ থেংক ইউ আপোনালোকক আৰু আমি আকৌ আহিম আকৌ ভালকে বহিম মনৰ কথাবোৰ শুনিম প্ৰত্যেকৰে একোজনৰ এক্সট্ৰাকৈ আমি ইণ্টাৰভিউ ল'ম যিমান পাৰোঁ যিহেতু আজি সময় কম আৰু আইতা খুব মৰম লগা আইতা এগৰাকী আছে আইতা ভাত খালে কেনেকুৱা লাগিছে খুব ভাল লাগিছে দিনটো মানে সাংঘাতিক ভাল এটা দিন গ'ল আৰু মধুৰ দিন আনন্দৰ ভাল লাগিল আৰু নাচ গানৰ মাজত থাকিলে এনেও ভাল লাগে ন এনেইতো ভাল লাগে গানটো আৰু গান গাই নেকি আপুনি মাতে আইতা আপোনাৰ নামটো মোৰ নাম নিৰদা শইকীয়া
কেতিয়া আহিছে ইয়ালৈকে? ইয়ালৈ হ'ল আজি মই এতিয়া অহা 3 মাহ মান তাৰ আগতে আহিছিলোঁ আহি পেলাই এবাৰ গ'লোগৈ তাৰপিছত এতিয়া 3 মাহ হৈছে আকৌ এয়া ঠিকে আছে এতিয়া বেজি গুলি বেজি গুলি একেলগে থাকে চব সদায় বেজি কোন গুলি কোন? বেজি গুলি আচ্ছা বেজি গুলি একেলগে আছে বেজি গুলিয়ে বেজি গুলি আৰু আপোনাৰ নামটো মই তেতিয়া শুনা পাইছিলো লণ্ডন হা তো প্ৰত্যেককে বিশেষ বিশেষ নাম দিয়া হৈছে ইয়াতে ন কাকিমা কাকিমা আপোনাৰ কাকিমা কাকিমা আৰু বেজি আৰু গুলি একেলগে থাকে বা বগী আচ্ছা হা বগী ৰাজা বগী বেজি গুলি একেলগে বহি আছে আছিলে পটল আৰু আলু কি ক'লে পটল আৰু আলু আলু কয় আলু ক'ত গ'ল আলু ৰুব ইছ আলু পটল বেজি গুলি কিন্তু ডাঙৰ ডাঙৰ কাহিনী আছে এই এখেতসকলৰ মনৰ ভিতৰত কথা আছে কিন্তু আজি যিহেতু এটা অনুষ্ঠান দীঘলীয়া এটা অনুষ্ঠান আমি ৰাতিপুৱা আহিছিলো আৰু প্ৰায় এতিয়া আবেলি হবৰ হ'ল কিন্তু অনুষ্ঠানৰ মাজতে আমি ৰখাই কিছু আইতাৰ মনৰ কথা শুনিবলৈ চেষ্টা কৰিছো আইতা আপোনাৰ নামটো শ্ৰীমতী ভোগেমাই পাটৰ কেতিয়া আহিছে ইয়ালৈকে মই 2024 চনৰ আগষ্টৰ 23 তাৰিখে আহিছোঁ কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠানটি ভাল লাগিছে এই আনন্দমুখৰ পৰিৱেশ আৰু এই যে স্বৰ্গীয় সুখ কল্পনা কৰে মই কিন্তু অনুভৱে কৰিছোঁ মোৰ স্বৰ্গতকৈ অধিক সুখ ইয়াত পাইছোঁ কৰ হয় আপুনি মই হোজাই ডিষ্ট্ৰিক্ট লংকা কাকিয়ে খুব ভাল লাগিছে গান গালে যে আৰম্ভণিতে খুব ভাল লাগিলে শুনি কিন্তু মই চব গানে হেৰি কৰিব জানো কিন্তু কণ্ঠটো বেয়া আকৌ কিয় বেয়া ইমান ধুনীয়া গান গাইছে নহয় মোৰ কণ্ঠটো বেয়া হৈ গ'ল বৰ মোৰ 65 হ'ল 65 যেন নালাগে একদম দেখিছনি হৈ আছে মই ফেচবুকৰ ৰেচিপি ইউজ কৰোঁ ক'লা হ'লেও মই চব জানো মই ৰাতি এদিন আমি আহিব লাগিব আইতাৰ হাতৰ খাবলৈ আহিম নে আইতা মই অসুস্থ শাৰীৰিকভাৱে অসুস্থ তাৰমানে আহিব নালাগে কিন্তু শাৰীৰিকভাৱে অসুস্থ যে মই একো কৰিবই নোৱাৰো মানে মনৰ এই দুৰ্বলতা নাই মানসিক উন্নতি বহুত উন্নতি মই কোনোবাই কোৱা নিচিনা ঢোলতো আছো খোলতো আছো চবতে আছে আপুনি গতিকে আৰু কেইগৰাকীমান আৰু কিবা কিবি কৈ আছে অলপমান তেওঁলোকৰ মনৰ কথা শুনিবলৈ যত্ন কৰিম এইপিনে বহি আছে খুব মনে মনে আইতা কি নাম আপোনাৰ মামনি বৰা মামনি বৰা আইতা কেতিয়া আহিছে ইয়ালৈকে মই যোৱা ডিচেম্বৰ 3 তাৰিখে আহিছো ক'ত ঘৰ আছিলে নগাঁও নগাঁও আজি কেনেকুৱা লাগিছেনো আজি মানে মই এখন সমাজ লাগে আৰু তেনেকৈ মোৰ সংগ নাই নিচিনা আৰু টাউনত থাকোঁ ছোৱালীজনী বিয়া দিলে একমাত্ৰ সন্তান তেওঁ পুৰণাতে গ'ল জোঁৱাইৰ লগত আছিলোঁ তেনেকৈ লগ সংগ নাপাওঁ বহুত অশান্তি পাইছে তেওঁক কৈ মেলি মই ইয়ালৈ আহিলোঁ তেওঁ তেনেকৈ আশ্ৰম বিচাৰি কৰি নহ'লে বোলো মই বোবা হৈ যাম এখন সমাজ বিচাৰিছিলোঁ আইসকলৰ লগত মিলিজুলি দুআষাৰ হৰি নাম গাম ঠিক তেনেকৈ সুবিধা পাইছোঁ আইসকলৰ লগত সময়ে দুখ প্ৰকাশ কৰি দুখ কৰিছিলোঁ তাৰ মাজতে হাঁহিছিলোঁ হাঁহি কান্দোনৰ ৰঙীন খেলা এইটো মধুৰ জীৱন নেকান্দিবি আৰু মন হেৰুৱাই বুকুৰে ধন গম পাইছানে সেইকাৰণে সেইবিলাককে মনত পেলাই মানে হাঁহিবও লাগিব কান্দিবও লাগিব চকু পানীয়ে নোৱাৰি মুচিব কপালৰ এৰিখন নাকান্দিবি আৰু মন এই গানটো গাই গাই মানে নিজে আকৌ সান্তনা ল'ব এতিয়া মই সং পাইছোঁ আইসকলক পাইছোঁ যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ পাইছোঁ এখন মোৰ মনত এখন স্বৰ্গ বুলি ভাবিছোঁ এখন ভাল সমাজ পাইছোঁ লগ সং পাইছোঁ দুআষাৰ দুখৰ সুখৰ কথা পাতিছোঁ আকৌ সেইমতেদি হৰি নামো ল'বলৈ সুবিধা পাইছোঁ মই মনে বিচৰা গোটেইখিনিয়ে পাইছোঁ ভাল লাগিছে ভাল লাগিছে এদিন আহিম মনৰ কথাবোৰ শুনিম ক'বনে অঁ কেনেকুৱা লাগিছে মোৰ লগত কথা পাতি বহুত ভাল লাগিছে তুমি যে জানিবলৈ বিচাৰিছা সকলোৱে গতিকে বহুত ভাল লাগিছে আইতা মনৰ কথাবোৰ ক'ব লাগে তেতিয়া মনটো পাতল হয় হয়নে এয়া লগ সংগৰ লগতে পাতোঁ তেখেতে ক'লে মই ক'লোঁ আকৌ সেই পাতনি মেলিলোঁ আকৌ সামৰি থ'লোঁ থৈ তাৰ মাজতে কিবা এটা আনন্দ কৰিলোঁ তেনেকৈ আৰু হাঁহি কান্দোনৰ ৰঙীন খেলা কৈছোঁ নহয় সেই হাঁহি মোক কান্দি মোক সেয়াই আৰু
হয় আইতা কিবা এটা কৈ দিয়ক কি নাম আপোনাৰ চিব পাৰোঁ কেতিয়া আহিছে ইয়ালৈকে 7 মাহ হ'ব কেনেকুৱা লাগিছে আজি আজিতো ভাল লাগিছে ভাত খালে নে খালে অলপ হাঁহি থাকিবচোন হাঁহি থাকিব মই খালো আইতা খালো ভাত তোমাৰ ঘৰ ইয়াতে ন ইয়াতে বেলতলা অঁ আহিম দিয়ক মই কথা পাতিম অঁ বেলতলা মইতো গুৱাহাটী গুৱাহাটীৰ হয় আপুনি হ'ব দিয়ক মই আহিম এদিন আজি যিহেতু আমাৰ অনুষ্ঠানটো খুব বেছি দীঘলীয়া আছিলে শেষৰ ফালে অনুষ্ঠান ৰখাই অলপ আইতাবোৰৰ লগত কথা পাতিবলৈ আমি যত্ন কৰিছোঁ কিন্তু আজিতে শেষ নকৰোঁ আইতাসকলৰ মনৰ কথা শুনিমেই আহিম আহিম ভাল লাগিছে আৰু ৰাজা অলপ আমি এইপিনে আহোঁ দীপা বাইলুং বাইদেউ আছে গোটেই যি আমাৰ গুৱাহাটীৰ ছিনিয়ৰ চিটিজেন হোমৰ গোটেইখিনি তেওঁ চোৱা চিতা কৰে তেওঁ আইতাসকলক চাই মেলে হহুৱাই চকুলো টুকিলে একেলগে চকুলো টুকে আৰু ইমান ভাল কাম মানে যিটো সময়ত আমি কেতিয়াবা ভাবি পৰোঁ মানৱতা নাই নেকি কেতিয়াবা আহি যায় ন মনলৈ দেখি পৰিস্থিতি পৰিৱেশ দেখিলে নাই নেকি মানৱতা কিন্তু আজি মানে আকৌ ঘূৰি আহিছে আচ্ছা মানৱতা আছে গতিকে সেইকাৰণে পৃথিৱীখন আছে এতিয়া বাইদেউ কেনেকুৱা লাগে আইতাসকলৰ মাজত থাকি মই নিজৰ জীৱনটো উদযাপন কৰোঁ আইতাসকলৰ লগত থাকি হাঁহি ফূৰ্তি কৰি বা আইতাসকলক সদায় হহুৱাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ মোৰ নিজৰ জীৱনটো আইতাসকলৰ মাজতে উদযাপন কৰিছোঁ কেতিয়াৰ পৰা আপুনি ইয়াৰ লগত লাগি মই 4 বছৰ হ'ব হ'ল 3.5 বছৰ পাৰ আৰু আইতাসকলৰ সেই আজি যিহেতু আমাৰ একেবাৰে সময় কম দৌৰা দৌৰিত ৰাতিপুৱা আহিছিলোঁ আৰু অনুষ্ঠানো একেবাৰে শেষ আৰু অনুষ্ঠান আমি সামৰি মাজতে ৰখি অনুষ্ঠানটো কৰি আছোঁ কিন্তু এদিন আহিম আপোনাৰ মনৰ কথা আছে আইতাসকলৰ মনৰ কথা আছে কথা পাতিম নিশ্চয় গতিকে শেষত ৰাজা আমাৰ মনোজদাৰ এটা অলপ কথা মনোজদাৰ লগত অলপ কথা নাপাতিলে নহ'ব মনোজদা একদম ফটাফট অনুষ্ঠানটো শেষ কৰিবলৈ যত্ন কৰিছোঁ কাৰণ বহুত মানুহ ৰখি আছে এতিয়াও আপোনাৰ গান শুনিবলৈ গতিকে এটা খুব ভাল অনুষ্ঠান আমাৰ বিহু হৈছে ইয়াতে গান হৈছে মৌচুমী বা আহিছিলে আৰু লগতে আইতাসকলে কৈলাশ ৰাভা আহিছিলে লগতে বহুত বিশিষ্ট ব্যক্তিসকল আহিছিলে আইতাসকলৰ মুখত হাঁহি দেখিবলৈ পাইছোঁ আৰু মনোজা আপুনি সঁচাকৈ খুব সুন্দৰকৈ এটা ধুনীয়া অনুষ্ঠান কৰিছে কওকচোন কিবা এটা মই আচলতে অনুভৱ কৰিছিলোঁ যে তেওঁলোকে যিহেতু বিহুত বাহিৰলৈ যাব নোৱাৰে আমি চবতে গান গাই গাই ঘূৰি ফুৰোঁ গতিকে ইয়াত মই থকা হিচাপে মই ঘৰৰ এজন পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে লৈ এই অনুষ্ঠানটো কৰিলোঁ যেনেকৈ তোমাক ক'লোঁ তুমি আহা অলপ কাভাৰ কৰা মই নিউজ লাইফৰ ওচৰত কৃতজ্ঞ তোমাৰ ওচৰত কৃতজ্ঞ আৰু যিবিলাক শুভাকাংক্ষী ইমান ডাঙৰ ডাঙৰ অসমৰ উচ্চপদস্থ চাকৰিয়াল উচ্চপদস্থ বিষয়া সকলো আহিছে মোৰ মনটো আৱেগেৰে ভৰি পৰিছে আৰু মই সঁচা কথা এটা কওঁ মই ৰাতিপুৱা 7টা বজাৰ পৰা এতিয়ালৈকে একো খোৱা নাই কিন্তু মই এটা হাৰ্ডক'ৰ ডায়েবেটিক পেচেণ্ট কিন্তু এতিয়ালৈকে মই এনাৰ্জিটোতে চলি আছোঁ মই ফিলেই কৰা নাই যে মোৰ ভোক লাগিছে নে ভাগৰ লাগিছে ডেট ইজ কল স্পিৰিট আৰু এইখিনি সম্ভৱ হৈছে তোমালোকৰ সকলোৰে আশীৰ্বাদ তোমালোকৰ মৰম আৰু তোমালোকৰ মানে সহযোগিতাৰ কাৰণে একদম মনোজা আৰু এদিন সময়লৈ আহিম আইতাসকলৰ প্ৰত্যেকটো মনৰ কথা আবেগ গোটেইখিনি মই তেওঁলোকৰ শুনিম আৰু আজি যিহেতু শেষ কৰিম অনুষ্ঠানটি আৰু দুগৰাকী দাদা আছে অনুষ্ঠানটিত খুব ওতঃপ্ৰোতভাৱে তেওঁলোকে জড়িত হৈ আছে এয়া হৈছে বিজু দা আৰু বিভিন্ন ধৰণৰ মই বিপুল বৰা বিপুল দা আৰু তেতিয়াৰ পৰা আজি প্ৰথম লগ পাইছো আপোনাক লগ পাইছো। খুব বেছি ভাল লাগিছে অনুষ্ঠানটি তেওঁ খুব সুন্দৰকৈ চলাই গৈ আছে আৰু বিভিন্ন ধৰণৰ তেওঁ সামাজিক কামৰ লগত জড়িত হৈ আছে আৰু ইমান ধুনীয়া এটা কাম ইমান ধুনীয়া এটা সময় ইমান ধুনীয়া এটা অনুষ্ঠান ধুনীয়া বুলি আচলতে মোৰ এনেকুৱা ধৰণৰ সৌভাগ্য আগতে ইয়াৰ পূৰ্বেও কিছুমান এনেকুৱা মই আচলতে বৃদ্ধাশ্ৰম শব্দটো ক'বলৈ অকণমান বেয়া লাগে মই আচলতে ক'ব বিচাৰিছোঁ যে প্ৰবীণ নাগৰিকসকলৰ এটা আৱাস গৃহ প্ৰবীণ নাগৰিকসকলৰ আৱাস গৃহ বুলি ক'লে তাত কোনো ধৰণৰ সেই এটা অৱহেলিত ধৰণৰ ভাৱ এটা নাথাকে এতিয়া বৃদ্ধাশ্ৰম শব্দটোৱে যেন একদম কিবা অৱহেলিত প্ৰবীণ নাগৰিকসকলৰ এটা আৱাসস্থল তেনেকুৱা ধৰণৰ লাগে ইট শুড নট বি ঠিক আছে এইটো ছিনিয়ৰ চিটিজেনছ হোম সেইটো ভাল লগা ইংৰাজী শব্দ কিন্তু আমাৰ যদি সেইটোকেই অসমীয়ালৈ ৰূপান্তৰ কৰোঁ প্ৰবীণ নাগৰিকসকলৰ এটা আৱাস গৃহ তেনেকৈ কৰিব পাৰোঁ আৰু তাৰ ভিতৰত বহুত বেদনা থাকে হাঁহি কান্দোন থাকে কিন্তু তেওঁলোকে ইয়াত এটা নতুন ঘৰ এটা বিচাৰি পাইছে নতুন এখন নিজকে এখন লৈ পেলাই সমাজ এখন বিচাৰি পাইছে তাৰ ভিতৰত পৰিয়াল তাৰপিছত সমাজখন মৰম পাইছে মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰিছে নোপোৱাৰ বেদনাখিনিও তেওঁলোকে ইয়াত পাইছে পায়ো হেৰুৱাৰ বেদনাখিনি
একাষৰীয়া কৰি থৈ ইয়াত বিচাৰি পাইছে জীৱনৰ শেষ মুহূৰ্তখিনি যিখিনি যিকেইটা দিন তেওঁলোকে ভগৱন্তই জীয়াই ৰাখে সেইকেইটা দিন পাইছে। গতিকে জীৱনটো আচলতে এটা বুজিব নোৱাৰা সাঁথৰ। জীৱন নিৰ্মল প্ৰভা বৰদলৈ কৈ গৈছে জীৱন জীৱন বৰ অনুপম, আৰু তেওঁলোকৰ এই বাকী থকা জীৱনকেইটাত যদি অকণমান হাঁহি ফূৰ্তি তামাচাৰে অকণমান ভাৱেৰে তেওঁলোকে যদি অতিবাহিত কৰিব পাৰে, আৰু আমি যদি তাত অকণমান কিঞ্চিত হ'লেও যদি কিবা অকণমান শব্দৰে বৰঙণি দিব পাৰোঁ এই গোটেই সমাজখনে একেলগে মিলাই, তেওঁলোকে ভাবিলে মোৰ দুখ লাগে কেতিয়াবা। আপুনি বহক, মই আপোনাক চিনাকি কৰাই দিওঁ, আপুনি তেখেতৰ ইণ্টাৰভিউ সাক্ষাৎকাৰ লোৱা। ঠিক আছে, মই ভাবোঁ তেওঁলোকে যে এই বিহু চাবলৈ যাব পৰা নাই, যিকোনো শাৰীৰিক অসুবিধাবশতঃ ক'ৰবাৰ এঘৰলৈ যাওঁ বুলি, মিতিৰ কুটুমৰ এঘৰলৈ যাওঁ বুলি যাব পৰা নাই, ইয়াতে আছে। অথচ ইয়াত আমি গোটেইখিনি মানুহ যিখিনি অকণমান নিজৰ সাংস্কৃতিক বাতাবৰণৰ মাজত থাকোঁ, ইজনে সিজনক জানো কম বেছি পৰিমাণে, আৰু নাজানিও জনাৰ এটা চিনাকি সূত্ৰ হ'ল, এটা বান্ধোন হ'ল, এইটো কম ডাঙৰ কথা নহয় আজিৰ সমাজত। আৰু বহুত বেছি ভাল লাগিছে। আৰু মই আজি তেওঁলোকক আইতাসকলক কথা দিছো যে এদিন আহিম আৰু তেওঁলোকৰ কথাবোৰ এজনকৈ মনৰ কথাবোৰ শুনিম। আহক আপুনি বিজুদা, তেতিয়াৰ পৰা খুব দৌৰাদৌৰিকে কৰি আছে। ধন্যবাদ। আৰু কি ক'ব এই অনুষ্ঠানটি আইতাসকলক লৈ? বৰ ভাল লাগিলে। এই অনুষ্ঠানটো আমি বহুত দিনৰ পৰা প্ৰয়াস কৰি আছিলো। মনোজে মোক কৈ আছিলে এই বৃদ্ধ আশ্ৰমৰ মানুহখিনি বাহিৰলৈ বিহু চাবও যাব নোৱাৰে, একো কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে কিবা এটা কৰিব লাগে। আমি ভাবিলো কি কৰোঁ, আমি গায়ক গায়িকা চবকে চিনিয়ে পাওঁ, মাতো। মনোজে ক'লে তুমিও কোৱা ময়ো কওঁ, মাতি দিওঁ। এতিয়া মোৰে চিনাকি গোটেই DC, আমাৰ ৰিটায়াৰ্ড DC, মোৰে ভাইটি যা DSP, চবকে মাতি দিছোঁ। মই যিমান কেইজন আছে মোৰে নিজৰে চিনাকি। মনোজেতো চকুৰে একো দেখাই নাপায়। মোৰ মামা ডিষ্ট্ৰিক্ট জাজ হয়, তেখেতেও আহিছে। মোৰ দাদা কোলা আহিছে, তেখেতো মোৰ নিজৰ মাহী ল'ৰা। চব নিজৰ পৰিয়ালৰ ভিতৰতে চব। কৈলাশ দাকো মাতিলোঁ, মোৰ লগে থাকা। মই নিজে এজন সমাজকৰ্মী। মই 40 বছৰৰ মূৰত মাক জীয়েকক মিলাই দিছিলোঁ। বিজু খান বুলি চবেই জানে, এইবোৰ কাহিনী শুনিব লাগিব। গতিকে বিজু খান বুলি জানে। মালতী বড়ো গৌৰেশ্বৰৰ আছিলে, মই মিলাই দিছিলোঁ DYত। এইটো প্ৰচাৰ হৈছিলে, বহুত প্ৰচাৰ হৈছিলে। তাৰ মাজতে আৰু এজন মানুহ মই ইয়াৰে পুলিচৰ গুলি খাই পৰি আছিল পেৰালাইচিছত। তেওঁ কোনো চৰকাৰৰ সহায় পোৱা নাছিলে। তেওঁকো মই গৈ পেলাই হিউমেন ৰাইটছৰ মানুহ আনি পেলাই ঠিক কৰি তেওঁকো ঠিক টকা পইচা পোৱাত সহায় কৰিছোঁ। এনেকুৱা কাম সমাজৰ কাম কৰি থাকোঁ মই, যিকোনো সামাজিক কাম তেওঁ কৰি গৈ আছে। আৰু বিজুদা তেনেকুৱা কাহিনীবোৰ আমি শুনিব আকৌ আহিব লাগিব ইয়ালৈকে, আৰু দাদাৰ লগত বহিব লাগিব। আৰু এই বিশেষকৈ এই অনুষ্ঠানটো মনোজ কাশ্যপক লৈ মই বহুত প্ৰগ্ৰাম কৰিছোঁ। তুমিতো পাইছাই, আমাৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মই আছিলোঁ, ময়ে সহায় কৰিছোঁ। আৰ্থিকভাৱে মই বহুতৰ লগত তেওঁৰ লগত অটত গৈ সহায় কৰিছোঁ, মোৰ বন্ধু বান্ধৱবিলাকক লগত লৈ। তাৰ উপৰি তেওঁ গোল্ডেন ভইচ দিয়াৰ কাৰণেও মই কৈলাশ দাহঁতৰ লগত গৈ তাতে গৈছিলোঁ। তেওঁৰ কাৰণে বহুত লাগিছোঁ। বিশেষকৈ মনোজে কৈ আছিলে বিজু এটা কাম কৰোঁ, মোক অলপ টকা পইচাও লাগিব, সহায় লাগিব আৰ্থিক। সেইকাৰণে গোটেই গণ্যমান্য ব্যক্তি চবেই সহায় কৰিছে দেই। ইয়াত যিমানবিলাক আহিছে তেওঁলোকে আহি পেলাই সহায় কৰাৰ কাৰণে আইতাসকলক এসাঁজ ঠাইত আমি দেওবৰীয়া দিনটো তেওঁলোকৰ লগত কটাম। ভাল লাগিলে বহুত বেছি। এটা দেওবৰীয়া আড্ডা খুব বেছি ভাল লাগিলে বিজুদা। আৰু ভাল লাগিলে নিলোফা বুলি মই শুনিয়ে থাকোঁ, কিন্তু কোনোদিন দেখা নাছিলোঁ। পাইছোঁ তোমাক, মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তুমি আহিছিলা, বহিছিলা। ধন্যবাদ দাদা। আৰু কথা পাতি যাম আমি, যিহেতু আজি এই অনুষ্ঠানটিত আহিছো আৰু সময় কম, যিহেতু আকৌ আগন্তুক দিনত আহিবলগীয়া দিনত আইতাসকলৰ লগত আমি সময় উলিয়াই বহি মনৰ কথা পাতিম। গতিকে নমস্তে উইথ নিলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছো। ধন্যবাদ।